जिंदाबाद 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 मंगल संग्राम जिंदाबाद 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 मंगल संग्राम पे हमले रास्ताई पदूलिए शिवरी पाखरी आमार प्राप्य अधिकार कारण गोटे हावातरी खाई जी जातिटोए 600 बছर राजत्व কৰা এটা জাতিয়ে আজি নিজৰ প্ৰাপ্যৰ কাৰণে ৰাস্তাই পদূলিয়ে আন্দোলন কৰিবলগীয়া হৈছে কাৰোবাৰ জুমুঠি জ্বলাবলগীয়া হৈছে কেতিয়াবা ৰাস্তা ব্লক কৰিবলগীয়া হৈছে ক'ৰবাত ধৰ্ণা দিবলগীয়া হৈছে যি ৰাজকীয় জাতিটোৰ আজি এনেকুৱা পৰিণাম হোৱা মেইন কাৰণটো মুখ্য কাৰণটো হৈছে আমি তাৰ চুবুৰীয়া আমি ঐক্যবদ্ধ হ'ব পৰা নাই কিয় আমি ওলাই আহিব পৰা নাই কিয় নিজকে আহোম বুলি চিনাকি দিব পৰা নাই কিয় আজি এই অঞ্চলত যিমান আমাৰ ৰাইজ আছে যি শিলডল ভাঙি আহিব লাগিছিল সেই শিলডল ভাঙি আহিব পৰা নাই তাৰ নিশ্চয় আমাৰ গাত ক'ৰবাত নহয় ক'ৰবাত ভুল কুটি ৰৈ গৈছে সকলো ভুল কুটি নিজ গুলি ক্ষমা মাৰ্জনা কৰি গঠনমূলক পৰামৰ্শ গঠনমূলক সমালোচনাই আমি দেশখনৰ এনাজৰি ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব জাতিটোৰ মৰ্যাদা ধৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আমাৰ টাই আহোম যুৱকসকলৰ এটাই লক্ষ্য আৰু উদ্দেশ্য আমি জাতিটোক কেনেকৈ ঐক্যবদ্ধ কৰিব পাৰোঁ আমি জাতিটো হৈ কিবা এটা নহয় কিবা এটা কেনেকৈ চৰকাৰী ওচৰত কাম কৰিব পাৰোঁ আমি যেতিয়ালৈকে ঐক্যবদ্ধ হৈ থিয় দিব নোৱাৰিম তেতিয়ালৈকে কিন্তু দিছপুৰে ভয় নাখাব
জিন্দাবাদ কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় সম্পাদক ডাঙৰীয়া সন্মুখত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। Don't forget to subscribe to our channel. Oh, my
Bye.
Kai pa gum lan man tikai pinong lan mu ko nai ba ban ji ko kapten ko pai bin ne ko chau di ten ko gum so ben ko ba gum lan man tikai pinong lan mu ko kam mu mo so gum lan mu ba gum ban di ban ro tang di dai mun sam non ba ko phang ka ro ka to non ban ra non ra মই কোৱা কথাখিনি কৈ যাবা ধন্যবাদ আমার সম্মানিত মৌলম Sit pun gori kon sai pha ko kon ning go hit chau get de hen kan ban bi pha long go le pok chu pha pok leng pok pai bin man go hit chau get de hen kan soi kan kun go bu ba bhumi lung lan man ti da bin go seo sip seo ba ka sip kan ka ka du ka tong ka bu hen ka hen nam kin kham kin lo le kin go han lo le kin go da yêu cả đám bắt ban bắt non con ra con mình na cái trong du se con nam mong go ba ti tu sam du du ban do to ban yan nhau có sản phẩm là Akai bakai pitpasi tu leng kam tong kiton kam tang ben sing sui mu dai mane hujau hu tim jen mu tim khokai tim kang dia di khao song sam lam ka de mun ton kin khao bo suk dai mane phai lang dang dai hu dam lam lang dang dai mo po lang luk dang bu na ka bu pho ni phang pati bhan mai chim lu don khon min di dai mun pinun sam non ma ko kham ka soi don khon ra chào ka Ê phước ra nó ban don cái nó don lao đá năng lao khi tha ru hot quay tam ta ru hot quay kim tung tăng bu tăng ca bu ni phang pati bhan mai chim lu don khon min di dai nun pinun sam non ma ko kham ka soi don khon ra নমস্কাৰ দৰ্শকসকল আজি এক বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আচলতে অনুষ্ঠান মানে হৈছে যে এক উপাসনা বা পূজা যে আহোম জনগোষ্ঠীৰ স্বকীয় এক পৰম্পৰা মাংগলিক এক অনুষ্ঠান যি তেওঁলোকে অতীজৰে পৰাই এই পূজা তেওঁলোকে কৰি আহিছে আৰু কোৱা হয় যে বিশেষকৈ উপৰি পুৰুষসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি বা যিসকল বৰ্তমান জীৱিত অৱস্থাত আছে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি এই পূজাভাগ পালন কৰা হয় আৰু এই পূজাভাগীৰ নাম ঋক্ষণ মুং আখ্যা দিয়া হয় আৰু তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত টাই আহোমৰ যিসমূহ সংগঠন আছে তেওঁলোকৰ উদ্যোগত আচলতে এই পূজাভাগী অনুষ্ঠিত কৰা হৈছে লংটং নামৰ ঠাইৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয় প্ৰাংগণত আৰু সুদূৰ শিৱসাগৰৰ পৰা আহোমৰ যি পুৰোহিত আছে পুৰোহিতসকল আহি এই পূজাভাগ তেওঁলোকে নিয়ম নীতিৰ মাজেৰে পালন কৰিছে আৰু ইয়াত যথেষ্ট সংখ্যক আহোম জনগোষ্ঠীৰ লোক বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছেহি আৰু আমাৰ উদ্দেশ্য হ'ল যে আমাৰ আচলতে অসমীয়া জাতিটোৰ যিসমূহ সংস্কৃতি আছে যিসমূহ পৰম্পৰা আছে সেই পৰম্পৰাসমূহ আমি আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰোঁ আৰু সেই আলমতেই আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ গতিকে মোৰ কাষত উপস্থিত আছে শিৱসাগৰৰ পৰা অহা এই পূজাভাগী কৰিবৰ কাৰণে অহা পুৰোহিত ডাঙৰীয়া বৰদেউতা উপস্থিত আছে প্ৰথমতে মই তেখেতৰ পৰা পৰিচয়টো জানিবৰ কাৰণে বিচাৰিম বৰদেউতা আপোনাৰ পৰিচয়টো দিয়ক খোপটাং বকতা
শিৱসাগৰৰ পাৰিজাতত জন্ম, নাম তিলেশ্বৰ মহু। মই সৰুৰ পৰাই মই ক্লাছ 4-5ৰ পৰাই টাই ভাষাটো এটা সুৰত মই পাইছিলোঁ। এজন মোক দোৱাইদেউ আছিলে, তেখেতে ইমান ধুনীয়াকৈ এটা সুৰ গাইছিলে। ডেঞ্চি ইন্দাই যাবন নাম ধুম ধেন পানন পটমান যা যা এই সুৰটো লৈ ফাগুনৰ 21 তাৰিখ গৰম পানী পলহ হৈছিলে। এই থাও লিপলিঙৰ কথা, এই কথাটো লৈ মই আকৃষ্ট হ'লোঁ। টাই ভাষাটো শিকিলোঁ, নকলকৈ শিকিছিলোঁ দেই, মই নকল কৰিছিলোঁ। আখৰবোৰ চাওঁ এনেকৈ লিখোঁ, আখৰটো এনেকৈ লিখিছিলোঁ, টাই ভাষাটো শিকিছিলোঁ দেই। তাৰপাছত ইটো সিটো কৰি তাৰপৰা পাই গ'লোঁ। এতিয়া চৌকা ফাইছে যেতিয়া পঢ়িবলৈ পালোঁ, চৌকা পৰা সদুম মালুমৰ পৰা আহি 7 মাৰি এডজাষ্ট যেতিয়া কৰিলে, ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে, তেওঁলোকক আহ্বান কৰি এনাজৰিৰে যে বান্ধোন ৰাখিলে, তাৰ কাৰণে মই ভাবিলোঁ যে নহয়, এইটো খুব ভাল কথা। এতিয়া তেওঁলোকে এইটো কৈছিলে যে প্ৰত্যেকৰ নিয়ম নীতিখিনি আমি মানি ল'ম, এইটো ক'লে। চুতীয়াসকলে কি কৈছিলে, গোসাঁনী পূজা কৰিছিল। আমাক গোটেই প্ৰকৃতিবাদী, আমি কি কৰিছিলোঁ, প্ৰকৃতিবাদীটো খাওঁ খাম, জলধি খাওঁ খাম, পৃথিৱীৰ লেংদিন, জানচাই হোং, ফানো লেংডন, চেটলাম চাম, এনেকৈ আমি কৰিছোঁ। চেটলাম ফান লেংডনৰ 7টা অপশক্তি আছিলে। আই ফালান ডেট চাইলং নেট চাইলং, বজ্ৰ মাৰিব, বিজুলী মাৰিব পাৰে, ধুমুহা আনিব, চব কৰিব পাৰে। তেওঁ এই শক্তিবিলাক আমাৰ আছিল। সেইকাৰণে এই আজি কাৰোবাৰ কিবা হৈছে, হয়তো মানুহ আহোঁতে হয়তো ক'ৰবাত ঘাট প্ৰতিঘাত হৈছে, অতব্যভাৱে মাজেদি পাৰ হৈ আহিব লগা হৈছে, তাৰ কাৰণে হয়তো ক'ৰবাত দুখ থাকিব পাৰে, কিবা হ'ব পাৰে, ক'ৰবাত জ্বৰ জঠৰ হ'ব পাৰে, ক'ৰবাত কিবা হ'ব পাৰে, জলবায়ু কিবা হ'ব পাৰে। তাৰ কাৰণে কি কৰিলে, তেওঁ খনমিংটো ল'লে। খনমিং এইকাৰণে লেংফোন, চামফোন, হাঁফোন, চিটফোন, চাইফা, চিটফোন, উমফা কৰিও চিটফোন, চাইফা কৰি এখন তোলা হৈছিলে। আজি এই সন্ধিখনত, আজি সদৌ অসম ভিত্তিত টাইপা সহযোগত, আচ্ছা, আমি ইয়াত লংটঙত আজি 7খনে মেহেঙা দি কুকুৰা মাৰিলোঁ, কপ কৰিলোঁ, গাহৰি দিয়া হৈছে। তাত ট্ৰেডিশ্যনেল যিটো ছেট কৰি আমি কি কৰিলোঁ, আমাৰ এতিয়া এই খনমিংলৈ আনিলোঁ। প্ৰথম হ'ল জলৰ অতিথি খাওঁ খাম দেৱতা। জল নহ'লে একো নহ'ব, পানী লাগিবই, পানী নহ'লে অসুবিধা হ'ব। গতিকে পানীক জলৰ প্ৰকৃতিবাদীটো জলক আমি স্মৰণ কৰিছোঁ। তাৰপিছত হ'ল আমাৰ আইলেং দিন, এই পৃথিৱীখনত একো নহ'ব, এই পৃথিৱীখনক আমি স্মৰণ কৰিছোঁ দেই, আজি স্মৰণ কৰিছোঁ। তাৰপাছত জানচাই হোং আহিলে। জানচাই হোং হ'ল সৌৰ শক্তি দেই, সৌৰ শক্তি বিগ বেং থিয়ৰী কথাটো, এইটোত বহুত কথা আছে। চাৰজাক নিউটনে দেই, এটা ফল তললৈ পৰি ওপৰলৈ কিয় নগ'ল, মই এখন কিতাপত পাইছিলোঁ দেই। সেইদিনা ওপৰলৈ বোলে তললৈ কিয় পৰি আহিলে, তেওঁ নিউটনে কৈছে নিশ্চয় কিবা শক্তি এটা আছে, তাৰ কাৰণে বিগ বেং থিয়ৰীটো হৈছে বুলি ভাবিছোঁ দেই। মই সিমান অভিজ্ঞ নহয় বস্তু, ঠিক হ'ল। তাৰ দ্বিতীয়তে আমাৰ ফানো লেংডন হ'ল ওপৰ শক্তি, আৰু তাতকৈ ওপৰ শক্তি। এই লেংডনক আমি পূজা দিছোঁ, তেওঁক দিছোঁ, কুকুৰা দিছোঁ, গাহৰি দিছোঁ, চব দিব লগা হৈছে। তেতিয়াহে তেওঁ তুষ্ট হ'ব। তুষ্ট হৈ আমাক কি কৰিব, আমাক আশীৰ্বাদ দিব। সেই আশীৰ্বাদ লৈ আমি বৰ্তমান মোহন দেধাই বাইলুং জনগোষ্ঠীসকল আমি বিশেষকৈ আমি জীয়াই আছোঁ। সৰু ল'ৰা ছোৱালী এটা খন পৰিলে খন তুলিব লাগে। খনৰ 120টা খন থাকে মানুহৰ দেহত। 120টা কিবা এটা যদি বেয়া হৈ যায়, নিশ্চয় শুকাব, ক্ষীণাব, কিবা হ'ব, তাৰ কাৰণে আমি খন তুলিব লাগে। এই খনটো এনেকৈ তোলা হয়, জ্বলাওঁতে খা সামগ্ৰী দিব লাগে, খা সামগ্ৰী আমি খনটো আনিব পাৰিম। বাকী আচ্ছা যিখিনি আছে আমি দেখি মাতি পাৰোঁ। আচ্ছা মই তাই এষাৰ গাই দিওঁ, গান হ'ব। চাউনৰো চাউকাও চাউনৰো চাউকাও, আমি
খা সময় আনিবলৈ দুখা খাম ছয় কম জাখা খাম ছয় এখানে পুতাং ৰে জাদাং ৰে পুতাই কম জাতাই তম মুন চাম লন খাম খাম লংমা নাম খেখন ৰমকান গিখন খাম পাল্লাই ৰমকান তোতে চিয়াও নুৰো চিয়াও কাও এনেকৈ মাতে এই মতাটোৱে হ'ল কাৰণ সকলো ইচ্ছে যে তাতে জুগুতাই থৈছে মই মাজত আপোনাৰ পৰা সময় লৈছোঁ যে আজি যিহেতু ঋক্ষণমুং এই পূজাভাগি আয়োজিত কৰা হৈছে নহয় জানো এই ঋক্ষণমুং পূজাভাগিৰ আচলতে পালন কৰাৰ বা আপোনালোকে বা যিকোনো অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তত বা আহোমসকল য'ত য'ত বসবাস কৰি আছে তেওঁলোকে পালন কৰা ইয়াৰ বিশেষ তাৎপৰ্যটো কি আচলতে মানে আমি পঢ়িবলৈ পালেও য'ত ক'ৰবাত যদি পঢ়িবলৈ পাইছোঁ আমি বিশেষভাৱে দীৰ্ঘায়ু কামনা কৰি আচলতে এই পূজাভাগি কৰা হয় বুলি কোৱা হয় আপুনি যিহেতু আজি এই পুৰোহিতৰ কামভাগ কৰিলে বিশেষ তাৎপৰ্যটো আচলতে কি হয় তাৎপৰ্য হ'ল আমি আমাক কাৰোবাৰ খন পৰিলে ক'ৰবাত ভয় খালে চক খালে কিবা হ'লে অন্যান্য কিবা এটা হৈ যায় দুৰ্যোগ আহি পৰে তেতিয়া আমি খনটো তোলা হয় চাৰফাইচেছ তোলা হয় আমি মানে চামফুন কৰি তোলা হয় নৈ ফাই ডুং ফাই কাং ফাই এনেকৈ পদ্ধতি আছে তেনেকৈ আমি খন তোলা হয় এই খন হ'ল আমাৰ আয়ুসৰ কথা আয়ুসৰ আমি আয়ুস তেনেকৈ আমাৰ গোটেই তেজন আছে আমাৰ আয়ুস তোলাটো পৰম্পৰা এইটো আছিল বুলি মই ভাবোঁ দেই কাৰণ মই এই কথাটো পাইছিলোঁ খন কমাত নাই চাকাও খন বৌ খাম পাই এই জোতাম এনেকৈ পাইছিলোঁ আৰু এটা পাইছিলোঁ সৰগ ভোটাৰ কথা পাইছিলোঁ কাপনিং দাম ফা খপা লং হানা এই সৰগ ভোটাৰটো যে ভোটাৰ জিলিকি থাকিব লাগে লং হানা খনটো গাঁওখন এমি ক'ৰবাত যদি পৰি আছে খনটো গাঁওখন এমি খেকচা জাকৈ আনিছোঁ দেই জাকৈ খবি আনিছোঁ খেকচা আৰু হয় হয় মানে মাজত মই আপোনাক আকৌ ৰখাইছোঁ মানে জাকৈৰ কথাটো যিহেতু আপুনি ক'লে মানে আপোনালোকে নিয়মভাগ কৰোঁতে দেখা পাইছোঁ যে পূজাভাগ কৰোঁতে আপোনালোকে মাছ মাৰিবলৈ গৈছে জুই পাৰলৈ সেই তেতিয়া কথাখিনি কৈছে নেকি মানে সেই কথাখিনি তাৎপৰ্য কৈ যাওকচোন তাৎপৰ্য আমি যেতিয়া খন পৰে হয় সাগৰত পৰি দিব পাৰে হয় নৈ ডিবিত পৰিব পাৰে তেতিয়া সকলোৱে মেঘত সোমাই দিব পাৰে খন থাকিব পাৰে খাপনিং দাউতাম বা খপ্পা পলং হাই হান না সকলোৱে মেঘটো সোমাই থাকিব পাৰে তাৰপৰা খন তেতিয়া মাকদা মাকো দিয়ে মাকদা কমলা দাঙি থাকি সৰু ল'ৰা ছোৱালী এংগেজ হৈ থাকেতো কপাত মানে কমলা টেঙা ভুকি আছে খাবলৈ মন যায় তাতো হয়তো খনটো এংগেজ হৈ থাকিব পাৰে তাৰপৰা আনিব লাগে যেনে আমি এখন সাগৰটো ঢৌ দেখিব এই ঢৌটো হয়তো এই ঢৌ দেখি হ'ল খনটো পৰি থাকিব পাৰে খট্টা বুকুব সাগৰটো এনেকৈ উঠে ঢৌ কেনেকুৱা নাওকে ঠেলি দিয়ে তাৰমানে আপোনালোকে সেই জাকৈ মাৰোঁতে আচলতে কি তুলি আনে আমি এইটো আমি খনটো আনো খন এনে আনো য'ত যি কি পইচাতে আমি যিহেতু কওঁ আমি ক'ৰবাত সোমাই তাৰপৰা আনো আৰু যি খনো নাই তাৰ পদ্ধতি আছে আপুনি ডাঙৰ গছজোপা দেখিলে সেই গছজোপাটো মানে আমি মাটি খন নিব পাৰোঁ যেনে এই খনটো এনেকৈ তুলুং মঙতে ভে চাহ তুলুং মঙতে ভে ফ্ৰংহাই হানা খনটো বৰ ডাঙৰ গছজোপা দেখিব ভয় খাব পাৰে কিবা হ'ব তাত খনটো এংগেজ হৈ থাকিব পাৰে তাৰপৰা লৈ খনটো উকা ঘৰ তোক মানে পৰা খনটো কাখন খাকচা আৰু কিমা মলাও জিম ঝিং জিম পাই জোবান বান্ধিম খাম কমা নাই চাও কাও খন বৌ খাম পাই এই জোতা হৈ লগা হৈ দিবলৈ কওঁ হয় হয় আৰু এই পূজাভাগিত বিশেষকৈ দেখা পোৱা গৈছে যে যি ইয়াৰ এই অঞ্চলৰ জ্ঞাতিবৰ্গ আছে বা ৰাইজ আছে তেওঁলোকে গাহৰিয়ে হওক বা কুকুৰাই হওক বা হাঁহ কণীয়ে হওক তেওঁলোকে দান কৰিছে আৰু এই ধৰক এটা হিচাপ থাকে আপোনালোকৰ নিয়ম অনুসাৰে এই পূজাভাগিৰ নিয়ম অনুসাৰে আচলতে এই কেনেকৈ কৰা হয় আৰু কি কৰা হয় এই নিয়মভাগিৰ বিষয়ে কওকচোন আচলতে আমি মানে বহুল সমাজখনত আছোঁ তাই এখন সমাজ আছোঁ এই সমাজখনত যিসকলে ভাবে আন্তৰিকতাৰে তেওঁলোকক কিবা এটা দিব লাগে আন্তৰিকতা বহুত দেই তেওঁলোকে দিব লাগে কিবা এটা কুকুৰ এটা দিছে গাহৰি এজনী দিছে
তেওঁলোকে নিজৰ কাৰণে দিছে বা নিজৰ বৈশিষ্ট্য যিটো হেৰি আছে তাৰ কাৰণে দিয়া হৈছে তেওঁলোকক এটা সকলোৱে এতিয়া এটা জন্ম পাব জন্মিং বুলি কয় খনমিং পাব সকলোকে আজি সদৌ অসমত বহন দাদা বাইলুং সন্মিলন দুবছৰ বয়সত তাইৰ পৰা আমি সকলোৱে আমি আশা ৰাখিছোঁ যে আমি এই খণ্ডটো সকলোৰে ভিতৰত মগজুত সোমাওক ল'ৰা ছোৱালীবিলাক উন্নতি খোজকাঢ়ি এখোজ আগবাঢ়ক তাইৰ ভাষাটো অন্তত গুণগুণ কৰিবলৈ শিকক মই এইটোৱেই মানে এতিয়া ধৰক 26টা কুকুৰা বা 4টা গাহৰি বুলি কোৱা হয় এটা মানে জোৰ বিজোৰ কিবা সংখ্যাৰ লগত কিবা পূজা ভাগৰ কিবা নিয়ম আছে নেকি 26টা কুকুৰা হ'ল আমাৰ এটা কথা আইলেংদিন আমি আজি 4টা দিব লাগে লেংদিনত 4টা জানচাইঙত 3টা এনেকৈ প্ৰত্যেক ষ্টেজত আমি দিব লাগে তাত এটা কথা আছে যি তেওঁলোকক দিওঁ চিললামচামক 7টা দিব লাগে চিললামচামক মুটকুম টাইমক দিবলৈ এযোৰ যেতিয়া চাই পাইছে এটা কুকুৰা বেছিকৈ দিয়া হয় তাৰমানে বৰদেউতা মই আপোনাক সুধিব বিচাৰিম যিসকল মানে আপুনি হয়তো টাই ভাষাতে কৈছে কথাখিনি মোৰ বুজি পোৱাত অসুবিধা হৈছে বা বহুতেই আহোম জনগোষ্ঠীৰ হ'লেও বা অন্য জনগোষ্ঠীৰ হ'লেও টাই ভাষাটো যিসকলে আয়ত্ব কৰা নাই তেওঁলোকে হয়তো বুজিবলৈ টান হৈছে মোৰ বোধেৰে বৰদেউতাই হয়তো ভগৱানসকলৰ নামেই উচ্চাৰণ কৰিছে নহয় জানো মানে ভাগকৈ দিব লাগে বুলি উল্লেখ কৰিছে বা উপৰিপুৰুষৰ কথা চাগে তেওঁ আপুনি উল্লেখ কৰিছে নহয় জানো যে ধৰক 26টা কুকুৰাৰ কাৰোবাৰ ভাগত 4টা কাৰোবাৰ ভাগত 2টা মই উদাহৰণটো দিছোঁ মানে তেনেকুৱা ধৰণৰ নহয় জানো কথাটো মানে ভাগকৈ যিহেতু হয় আহোমসকলে হাতৰাজ মাৰি একৰাজ কৰিছিল বুলি প্ৰবাদ আছে আৰু সেই অনুসৰিয়ে আচলতে অসমখন বৰ অসমৰ ভেটি গঢ়িছিলে চুকাফাই আৰু ঠিক তেনেকৈ লেংডনক পূজা কৰে তেওঁলোকৰ উপৰিপুৰুষসকলক মেডাম মেফিত সোঁৱৰে আৰু ঠিক তেনেকৈ এই ঋক খনমুং যি তেওঁলোকৰ মাংগলিক দীৰ্ঘায়ু কামনা কৰি যি অনুষ্ঠান তেওঁলোকে আয়োজন কৰে সেই অনুষ্ঠানতো তেওঁলোকে উপৰিপুৰুষ হওক ভগৱানসকলক হওক দেৱতাসকলক হওক দেওসকলক হওক তেওঁলোকে সোঁৱৰি বিভিন্ন ধৰণেৰে পূজা ভাগ আগবঢ়ায় আচলতে আৰু এই ক্ষেত্ৰত ৰাইজে স্ব ইচ্ছাৰে আহি তেওঁলোকে যিখিনি দান বৰঙণি আগবঢ়াব বিচাৰে বা তেওঁলোকে নিজেও পূজা অৰ্চনাত ভাগ ল'ব পাৰে আৰু এটা আপোনাক অপ্ৰাসংগিক প্ৰশ্ন সুধিব বিচাৰিম যে কোৱা হয় যে পুৰোহিতসকলে গাহৰি এটা বা কুকুৰা এটা হাতেৰে মোহাৰি দিলে মন্ত্ৰপুত কৰিলে মৃত্যুমুখত পৰে বুলি কয় কিমান দূৰ সঁচা আছে আমাৰ যেতিয়া আমি মানে যে থামটাং কৰোঁ থামটাঙৰ বিধি আছে এতিয়া চামফুনকৰখন চাইভাত উমভাটো থাম কৰি পোৱাৰ ব্যৱস্থা আছে এই থামটাঙৰ ষ্টেজটো এনেকুৱা হ'ব যেতিয়া আমি কুকুৰাজনী পোৱালি দিব কণী উলিয়াব কণী পোৱালি হ'ব এইটো সুধি কৰিব লাগিব নাই কথা কোৱা বুলি সেই আমাৰ ঢেঁকী আছিলে আগত আজিকালি মিল হ'ল ঢেঁকী তলত সৰু কৰাব লাগিব কুকুৰাজনী ধৰি পোৱালিকেইটা চালনীখন লৈ সুধি কৰিব লাগিব সদৌ কেংকুকো কৈ এনেকৈ এটা হেৰি আছিলে মই পাইছিলোঁ সেইটো কৰিলে সেই কুকুৰাটোহে তো এই থামটাং কৰিব ব্যৱস্থা আছে অন্য যিকোনো কুকুৰা আনিলে থামটাং নহ'ব এটা সময় আছে যিটো কুকুৰা থামটাঙত শালিকিবনি হ'ব লাগিব তাত থামটাঙত যিটো ফটো আছে ফটো এডজাষ্ট হ'ব লাগিব তুমি ডাঙৰ কুকুৰা দিলে এনেকুৱা হ'ব যে আপ ডাউন হ'ব আপোনাৰ কাৰ্যকালত মানে আপোনাৰ পুৰোহিত বা মৌলঙৰ কাৰ্যকালত আপুনি তেনেকুৱা ধৰণৰ কাৰ্য কৰিবলগীয়া হৈছেনে বা হৈছেনে মই কৰি আছোঁ থামটাং কৰোঁ কোনোবা মাতিলে থামটাং কৰোঁ আৰু এটা মই কওঁ যে এই ষ্টেজ এই কুকুৰাটো ইমানটো হ'ব লাগিব আৰু খুন্দি কৰা কুকুৰা হ'ব লাগিব তেতিয়া এই মন্দ মাটিত থৈ দিলে হ'ব সি কুকুৰাটো অট'মেটিক মৰিব তাৰ দ্বিতীয়তে যিটো আমাৰ টপিলাকেইটা এইকেইটা উলিয়াব লাগিব উলিয়াই 2টা ষ্টেজ এনেকৈ বান্ধি কষ্ট কৰি বান্ধিব লাগিব তাত কি হোল থাকে এই হোলটোত আমি ষ্টিক ভৰাবলৈ বেম্বো ষ্টিক মানে আগতে লেজেই ভিতৰত কাৰেণ্ট ভৰাইছিলে এই ষ্টিক ভৰাই এই ফটোখন লগত এডজাষ্ট কৰিব লাগিব এই মিলিছে নাই কেইটা প্ৰজেক্ট এটা প্ৰফিলাৰ যদি কিছুমান থাকে ধেৰ থাকে এভেইলেবল সেইটোতো মিলিব লাগিব মিলাই যিটো কাৰেকশ্যন উত্তৰ হ'ব সেই মন যিটো সেইটোৱে উত্তৰ হ'ব শুদ্ধ উত্তৰ সেইটো হ'ব
আৰু এটা মই আপোনাক ব্যক্তিগতভাৱে প্ৰশ্ন সুধিছোঁ, আপুনি মনত একো আক্ষেপ ভাৱ নল'ব। আপুনি যিহেতু নিজে কৈছে আৰম্ভণিতে পৰিচয়টো দিওঁতে আপুনি নকল কৰিছিলে সৰুতে, কিন্তু নকল কৰা ব্যক্তি এজন আজি অসম প্ৰসিদ্ধ এজন আহোমৰ পুৰোহিত হ'ল। আপুনি এইমাত্ৰ আপুনি স্বীকাৰো কৰিলে যে আপোনাৰ মন্ত্ৰপুত কৰিলে আপোনাৰ গাহৰি হওক বা কুকুৰা হওক মানে আপুনি প্ৰাণ কাঢ়ি আনিব পাৰে। এই সাধনাটো বা এইখিনি আপুনি কোনজন ভগৱানৰ পৰা পালে বা কেনেধৰণে পালে, বা যদিও ক'ব নোৱাৰি আমাৰ আগত প্ৰকাশ কৰিব নালাগে, কিন্তু থুলমূলকৈ যদি আপুনি স্বীকাৰ কৰে কেনেধৰণে মানে সম্ভৱ হ'ল? আপোনাৰ কিবা সাধনাত ব্ৰতী হৈছিলে নেকি? হয়, মই একচুৱেলি এখন মোৰ চাং আছিলে জাচিঙিফা, যিখন জাচিঙিফা, সেই চাংখনত এটা সময়ত মই মানে ওপৰত উঠি আছিলোঁ, সেইটো মোক কোনো নাজানে। সেই চাংখন মাত্ৰ এই যে বেড দুফালহে আছিলে, সৰু পাতলা, সঁচা সঁচি কৈছোঁ মই, পাতলা চিলিঙে বোৱা এখন চাঙত মই উঠি আছিলোঁ। তেতিয়াই মই ভাবিছিলোঁ মোক কি হৈছে, তেতিয়াই মই ভাবিছোঁ যে মোক কিবা এটা দিছে। তাৰ পৰা মই বাকীখিনি মই একদম মানে হেৰি কৰি দিলোঁ। তাৰ পৰা আপুনি সাধনাত ব্ৰতী হ'ল। হয়, দৰ্শকসকল, অপ্ৰিয় হ'লেও এটা কথা সত্য যে আমাৰ সমাজত যেতিয়া আমি মন কৰোঁ, যিহেতু ভাল মানুহ থাকিলে আমাৰ সমাজত বেয়া মানুহো আছে, আমি ভগৱানক বিশ্বাস কৰোঁ যেতিয়া ভূত প্ৰেতো নিশ্চয় আছে। আৰু আহোম সমাজৰ কিছু পৰম্পৰা আমি নিজ চকুৰেও দেখিছোঁ, আপোনালোকেও হয়তো দেখিছে, যে যিখিনি কথা উল্লেখ কৰিছোঁ সেইখিনি কেতিয়াও নুই কৰিব নোৱাৰি, নহয় বুলি ক'ব নোৱাৰি আচলতে। আৰু সেয়া পৰম্পৰা, আৰু তেওঁলোকে ভগৱানৰ সৃষ্ট বা ভগৱানৰ পৰা পোৱা কিছুমান তেওঁলোকৰ সাধনাৰ বলত পোৱা কিছুমান বৃত্তি বুলি ক'ব পাৰি। আৰু ঠিক তেনেকৈ আজি বৰদেউতা আমাৰ মাজত উপস্থিত আছে, আৰু এই সময়কণ উলিয়াই আচলতে তেওঁ এটা পৰম্পৰা দেখুৱালেই নহ'ব, তাৰ পৰম্পৰাটোৰ আঁৰত আচলতে কি কথা লুকাই আছে সেইখিনি কথাৰ জনাটো বা দৰ্শকসকলক জনোৱাটোও আমাৰ উদ্দেশ্য হ'ব লাগে। আৰু কেৱল আহোমেই নহয়, প্ৰত্যেক জনগোষ্ঠীৰে একো একোটা স্বকীয় পৰম্পৰা আছে, বৈশিষ্ট্য আছে। তেওঁলোকে নিজৰ সংস্কৃতিবোৰ এনেদৰে ধৰি ৰাখিব লাগিব, আৰু ভাষা সংস্কৃতি যেতিয়া জীয়াই থাকিব তেতিয়াহে আমি সগৌৰৱে অসমীয়া বুলি সমাজত পৰিচয় দিব পাৰিম। আৰু শেষত বৰদেউতাৰ পৰা এটা কথা জানিব বিচাৰিম যে জাগুন নিচিনা অঞ্চলত, অসম অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চলত আহি আপোনাৰ অনুভৱ কেনেকুৱা? যথেষ্ট ব্যস্ততাৰ মাজতো আপোনাৰ বয়সটো কিমান বাৰু এতিয়া? 72 years। 72 বছৰ বয়স হ'ল, কিন্তু মই এই চেগতে দৰ্শকসকল তথা বা এই বৃত্তিটোতো যদি কোনোবাই আহিব বিচাৰে তেওঁক আপুনি দীক্ষা দিব লাগিবনে, নে তেওঁ ভগৱানৰ পৰা সেইখিনি আয়ত্ব কৰিব লাগিব, নিজে পাব লাগিব? দীক্ষা দিব লাগিব, ভগৱানৰ পৰা পাব লাগিব। ভগৱানৰ পাবলৈ আজ্ঞা দিব লাগিব, তেতিয়া পাব। মই জাগুনত প্ৰায় বহুত দিন মাঘেৰিটাৰ পৰা আদি কৰি বহুত কাম হেৰি কৰি আছিলোঁ। সোৱেন ফুকন আছিলে ডিগবৈ বিধায়ক, সোৱেন ফুকনৰ লগত হেৰি কৰিছিলোঁ। কিন্তু কথা হ'ল কিটো, আমি এনেকৈ জীয়াই আছোঁ বুলি ভাবিছোঁ, জাতি কিছু জীয়াই থাকক, দীৰ্ঘায়ী হওক, চিৰঞ্জীৱী হওক, যাতে আমি কৃষ্টি সংস্কৃতি এৰিব নালাগে। টাই ভাষা পঢ়ক বুলি কৈছোঁ, টাই ভাষা পঢ়িব লাগিব। তাই প্ৰত্যেকটো কণ ল'ৰা ছোৱালীখিনি টাই ভাষা পঢ়ুৱাই নিশ্চয় আমি উন্নতি ঘটিকে এখোজ আগবাঢ়িব লাগিব। হয়, নিশ্চয়। মই প্ৰথমতে কৈছোঁ যে ভাষা জীয়াই থাকিলে সংস্কৃতিও জীয়াই থাকিব, আৰু সমান্তৰালভাৱে আমি ভাষা আৰু সংস্কৃতি দুয়োটাই জীয়াই ৰাখিব লাগিব। আৰু বিশেষকৈ এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই ভাষাৰ কেন্দ্ৰ আছেই। তাত যিসকল শিক্ষাৰ্থী ইচ্ছুক আছে তেওঁলোকে ডিগ্ৰী অতিক্ৰম কৰাৰ পাছত তেওঁলোকে তাত গৈ অধ্যয়ন কৰিব পাৰে। আৰু কাৰোবাৰ যদি এনেধৰণৰ বৰদেউতাহঁতৰ দৰে যদি পুৰোহিত হোৱাৰ মন আছে, তেওঁক কিন্তু ওপৰৰ ভগৱানৰ পৰা আশীষ লাভ কৰিব লাগিব, আজ্ঞা লাভ কৰিব লাগিব। তাৰ পাছত তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰিব বুলি বৰদেউতাই উল্লেখ কৰিছে। কিয়নো ইমান ডাঙৰ এটা বৃত্তি, আচলতে ভগৱানে দিয়া বৃত্তি এটা সহজে আচলতে আয়ত্ব কৰা সম্ভৱ নহয় বুলি আমিও ভাবোঁ। আৰু দিনত ইয়াত আকস্মিক ঘটনা হৈছিল বুলি বহুজনে মোক কৈছে যে আপোনালোকে কামভাগি আৰম্ভ কৰাৰ সময়তে এজাক পবিত্ৰ বৰষুণ আহিছিল বুলি কৈছে, আৰু আপোনাৰ মন্ত্ৰপুত মানে মন্ত্ৰ আৰম্ভ কৰাৰ সময়তে সেই বৰষুণজাক আহিছিল, অন্য ঠাইত সেইটো পৰিমাণে অহা নাছিল বুলি কৈছে। মন্ত্ৰৰ বলতে আহিছিল নেকি?
এটা কথা এতিয়া মণ্ডপলত সাধাৰণতে আমি আমাৰ এটা ট্ৰেডিশ্যন আছে হেৰি আছিলে কঁঠাল গেটো আমি তাই আমাৰ আহোমসকলে আজি মেঘ তুলিব লাগে টেপ তুলিব পাৰে নমাব পাৰে মই এটা পাইছোঁ মই নিজেই সৰু বয়সৰ পৰা মই নমাই পাইছিলোঁ সেইদিনা গৈ মই শদিয়াত মেঘ নমালোগৈ গৈ শদিয়া বাকীত মানে পানী নাছিলে মেঘ নমালোঁ মই কৈছোঁ মই এখন এপ্লাইহে কৰিব পাৰিম এপ্লিকেশ্যন দিব পাৰিম আৰু কিন্তু মই কি হয় ক'ব নোৱাৰোঁ এই বুলি কৈছোঁ শদিয়াত তাৰপিছত তুমি কাম কৰিলোঁ গোটেই এতিয়া শদিয়া মাখিয়ে কৈছে কি মেঘ তুলিব লাগে মই কেনেকৈ তুলিম এতিয়া তাত মই আৰু 2 বছৰ থাকক বুলি কৈছোঁ 2 বছৰ থাকক তাৰপাছত তুলিম তাৰ মেঘ টপকৈ তুলিব নোৱাৰে উঠা নমা কৰিব নোৱাৰে সাধাৰণতে এইটো ধেৰ কথা নহ'লে ফাঁটো লেংডনে এনেকুৱা বজৰত মাৰিব য'তত মাৰি দিব জাহা তাহা মাৰি দিব ধেৰ কথা আছে এইবোৰ হয় অধিক ব্যস্ততাৰ মাজত আচলতে পুৱাৰে পৰা এওঁলোক প্ৰায় 5-6 গৰাকী পুৰোহিত আহি এই মাংগলিক অনুষ্ঠানভাগি ইয়াত সমাপন কৰিলে এতিয়াও বহু কাম বাকী আছে তাৰ মাজতো সময় উলিয়াই তেওঁ আমাৰ আগত দুআষাৰ কথা পাতিলে কিন্তু আমি মায়ঙৰ কথা বা মায়ং নিচিনা ঠাইলৈ যদি আমি যাব বিচাৰোঁ কিন্তু তাত যিসমূহ বিদ্যা চলিছিল তাক কিছুমানে বেয়া কামতো খটুৱাইছিল গতিকে মই এটাই অনুৰোধ কৰিম যে সজ কামত যিদৰে আহোমৰ পুৰোহিতসকল আহি ইয়াত ব্যৱহাৰ কৰিছে মই সেই কথাটো বৰদেউতাৰ মুখেৰে দৰ্শকসকলক জনাবৰ কাৰণে অনুৰোধ জনাম যে যিকোনো আচলতে বিদ্যা এটা থাকিলে মানুহে সজ কামত খটুৱাব লাগে নহয় জানো মানুহে এটা কুমন্ত্ৰ কৰি আনৰ অনিষ্টও কৰিব পাৰি আগৰ দিনত এনেকুৱা প্ৰবাদ আছিল যে মায়ঙত বোলে কোনোবাই বহি থাকিলে পীড়াত যদি বহি থাকে টিকাত পীড়া লাগি যায় তাৰপিছত কাৰোবাৰ ঢোল বজোৱাত পাৰ্গত তেওঁৰ ঢোলটো হঠাৎ বজাই থকা অৱস্থাত ফাটি যায় তাঁত বওৱাত যদি কোনোবা শিপিনী পাৰ্গত তেনেহ'লে তাঁতশালখন তেওঁ কাট খাই যায় সূতাবোৰ কাট খাই যায় ছিঙি যায় তো এনে ক্ষেত্ৰত আপুনি কি ক'ব মানে সজ বিদ্যাত প্ৰয়োগ কৰিব লাগে নহয় জানো যিবোৰ বিদ্যা ভগৱানৰ পৰা সজ বিদ্যাত আমাৰ গোটেই টাই লেংগুৱেজৰ টাই হোমৰ যি আছে এখন কবচ আছিলে চকাফাই সেই কবচখন লৈ বহুত কাম কৰিছিলে তেওঁ আছিলে আমাৰ মই যিখন হেৰি কয় এতিয়া দাঙিন মোৰ দাঙিন নাইকা মোৰ দাঙিন ফিফা বাছ মোৰ দাঙিন এখন বিধি আছে এইখন হ'ল কবচ এই কবচখন ল'লে পৃথিৱীত কোনো শত্ৰুৱে এটেক কৰিব নোৱাৰে এই কথাটো থাকিব লাগিব এই কবচখন ল'বলৈ চেষ্টা কৰিব লাগিব পাব লাগিব নহয় মানুহে আপোনালোকৰ দৰে বৃত্তি এটা পালে মানে অসৎ কামত লগাব নালাগে নহয় জানো নাপায় হয় হ'বলৈ সৎ কামত হ'বলৈ মানুহ বচাব লাগে হয় বৰদেউতাক যথেষ্ট ব্যস্ততাৰ মাজতো আমাৰ মাজত এইখন সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বন্ধু বান্ধৱী তথা দৰ্শকসকলক এটা কথাই শেষত জনাব বিচাৰিম যে যিটো কথা বাৰম্বাৰ কৈ আহিছোঁ যে এটা বিদ্যা অৰ্জন কৰা হয় ভগৱান দিয়া প্ৰদত্ত এটা বিদ্যা আমি আচলতে সজ কামত লগাব লাগে অসজ কামত কেতিয়াও লগাব নালাগে আনৰ অহিত চিন্তা আমি কেতিয়াও কৰিব নালাগে আৰু সুদূৰ শিৱসাগৰৰ পৰা আহি প্ৰায় 5-6 গৰাকী পুৰোহিত আহি আমাৰ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী লংটঙৰ যি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয় আছে কাৰ্যালয়ৰ প্ৰাংগণত পুৱাৰে পৰা তেওঁলোকে অতি ব্যস্ততাৰ মাজৰে যি ঋক্ষণমুঙৰ এই পূজাভাগি সমাপন কৰিলে তাক লৈ ইয়াৰ ৰাইজ যথেষ্ট সুখী আৰু তেওঁলোকৰ ঘৰৰ সকলোৰে পৰিয়ালৰ হওক বা নিজৰে হওক তেওঁলোকে দীৰ্ঘায়ু কামনা কৰি ইয়াত পূজা অৰ্চনা কৰিছে আৰু তেওঁলোক পুৰোহিতসকলেও যথেষ্ট কষ্টৰ মাজেৰে তেওঁলোকক সেইখিনি আশীৰ্বাদ প্ৰদান কৰিছে আৰু সেয়াও সফল হওক আৰু মোৰ লগত সময় দিয়া বৰদেউতাকে ধৰি বা অন্য যিকেইগৰাকী পুৰোহিত ডাঙৰীয়া আছে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেওঁলোকৰ উত্তৰ আৰু ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ আৰু ইয়াৰ মাজতেই আৰু আমাৰ আজিৰ অনুষ্ঠানটো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম Chào
দুজন বান্ধন কেন্দ্র দুজন লাভ ধান লাভ দি ধারু হক নাম দারু ভাই গাঁও গাঁও ধরে ভাই মা দিলো জন খন রাজন খন নি দাই নি দাদা কে রুন পন সামলো का सोय জন খন চারু চাগা চারু চাগা কবে জাহান না জাহান না খন্দ কা ঘনে নি গাওই মা মোলা জি জি মু পায়ুয়া हमको मारना चाहोगा बाबा हमको मारना चाहोगा ঘূৰিব চাগে ন हमको मारना चाहोगा कौन वो हम जुदा चाहो चाहो हे भूकन बांधन के नन दुदन नाम धाम नाम लाओगी नहीं का जाओगी मां मोलाओगी जिंदगी में हमको मारना चाहोगा con mông hàm ti ban long con có tai ba lục lan ma ne bi ga bi no lan mu ko muna ba ba di sin phun ko di con tai ba khon tu ga khon ni da cha wa ni ma mo lao gi ju sin mu ko ju ma han ko ma na cha ga con mô không phải du ta chào cậu thế đúng không আৰু হয়তো অসম টাই আহোমসকলৰ পৰমাইটো সাগৰ তলিত পৰি আছিলে আহিলেনে টাই আহোম জনগোষ্ঠী আৰু অসমীয়া আৰু টাইপাৰ বিষয়ববীয়াসকলৰ পৰমাইটো পাটনাটত পৰিছিলে তাৰ পৰা আহিলেনে হয়তো অসম টাইপা সংগঠনৰ বিষয়ববীয়া আৰু অসমৰ অসমীয়াসকল টাই আহোম জনগোষ্ঠীসকলৰ ভাই ককাইসকলৰ পৰমাইটো শিকিলা হস্তি শিকিলা মৌ চাই আছিলে তাৰ পৰা আহিলেনে হয়তো অসম টাইপা সংগঠনৰ বিষয়ববীয়াসকল আৰু অসমীয়া আৰু টাই আহোম আৰু জনগোষ্ঠীৰ সকলোৰে পৰমাইটো পাটনাটত পৰি আছিলে তাৰ পৰা আহিলেনে আৰু আহোম জনগোষ্ঠীটোৰ পৰমাইটো ৰংঘৰ কাৰেংঘৰ চাই আছিলে তাৰ পৰা আহিলেনে আৰু আহোম জনগোষ্ঠীটোৰ পৰমাইটো আৰু হয়তো অসম টাইপা জনগোষ্ঠী বিষয়ববীয়াসকলে আৰু আহোম জনগোষ্ঠী আৰু অসমীয়া সকলোৰে পৰমাইটো টাইপা জনগোষ্ঠী টাইপা বিষয়ববীয়াসকল আৰু আহোম জনগোষ্ঠীৰ পৰমাইটো সৈতে
চাওক হেতুজন পাঁচজনকে দলজোৰ নাংলা গজন ধৰ নাংলা গীতাৰু হকৈ দাম দাৰু হকৈ কিনুক জাম গুদাম কাব ভো নিও তাবুং নাংলা বা পাতিছে মানা মাই সিং খংনা বা মানলি খমুং মালং তংক হতা পাক চিটপুন কৰি খহনে সাইফা লুফাইনিং ক কোন ফুবাও ফুনি ঘন্টো আখন মি খেতে আৰি মলাও কি ইজি জিমো পজুবানা মানতে দৰ্শনা দৰ্শন মি মাহ Chào hết đúng con ban cái năng la năng la cái tháo hết đúng con ban cái năng la cái tháo coi làm ra rồi mana masing không là ba ni không ngal lam tang ko ho sai ba ko không có đi con à lùng khai mi ko không tu con tu áo không như thế kia là cái gì gì mua của chúng ta mà cái tu không tu áo không như thế kia mua là gì mua của chúng ta mà nó không Mama, chào hết đúng con ban cái đó nó đang làm, chào hết đúng con ban cái đó nó đang làm năng là cái thay học qua đang ra học qua cái nông jam budang kau thôi nhưng mà mai chúng ta vào cái không ban long không có, sai pa có sự không có gì khó này ban đi có sai pa có lúc phải mình có mà ta chỉ có con mà không được không Oi, Đâu có này, oi.
Kangamai kundi nangata sangasangkuri mungdunu kham ko tiban long tong ko ai pa luk lan man tikai binong lan mung ko na ba bandi ko sit bun ko ri kon khai pha ko kon tuk au kon ming khen cheu au ring ma mo lao gi dim ding di mo ko ban mo sam mo sai mo plong sam mo ba Con ra kem song đi ba đang lại đại con ba đang lại phải lũ con khó bu ha cam rồi của mà ra cam rồi khen bu đại ra đi bu đại có mong ra tay tổ mà muốn sám lo tham Saka malu ngoma nam ke kho rom ka ani kho tham palai rom ka dute chao ka e chao ka aneng ni phu phu ko leng ni bunne chao ka e chao ka hai
Gracias.